লাগিব আৰু বুথৰ সমিতিসমূহ যাতে যিসকল সদস্য আছে বুথৰ সেই সদস্যসকলক লগত লৈ মাহত একোখনকৈ সভা অনুষ্ঠিত কৰিলে বুথৰ সভাপতিগৰাকী অন্ততঃ আমি বুথটোত কি ধৰণে আমাৰ সাংগঠনিক দিশটো চলিছে বা কিমান শক্তিশালী স্থিতিত আছে এই কথাখিনি অৱগত হ'ব বা জানিব পৰা যাব। গতিকে আমাৰ এই বুথৰ সভাপতিসকলে অন্ততঃ এটা দিন মাহটোত কষ্ট কৰি সকলো সদস্যক লগত লৈ এখন মিটিং বা বৈঠক অনুষ্ঠিত কৰিলে নিশ্চয় নিজৰ বুথৰ দলৰ স্থিতিৰ বিষয়ে অৱগত হ'ব। শক্তিশালীত আছোঁ, কিমান শক্তি আমাৰ ভাৰতীয় জনতা পাৰ্টি দল আমাৰ অসমত আছে আমি ক'ব পাৰিম। সমগ্ৰ ভাৰতবৰ্ষতে তেনেধৰণৰ প্ৰক্ৰিয়াই আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবৰ কাৰণে আমাৰ ৰাজ্যিক যিখিনি কৰিব লাগে আমাৰ কাৰ্যকৰ্তাসকলৰ সুবিধা অনুযায়ী আমি তেনেধৰণে কৰিব লাগিব। কিন্তু বৰ কঠোৰ নিৰ্দেশ দিলেও নিজৰ স্বাৰ্থকো হয়তো জনাঞ্জলি দিছে, বহুতে নিজৰ স্বাৰ্থৰ কথা চিন্তা নকৰি দলৰ প্ৰতি যি গুৰু দায়িত্ব গ্ৰহণ কৰি আহিছে সেইসকলক আমি প্ৰথমেই আমি ধন্যবাদ দিছোঁ। যিহেতু সকলোৱে যে সুবিধাখিনি পাইছে এইটো নহয়, বহুতে সুবিধা হয়তো আজিলৈকে পোৱা নাই। গতিকে সেইসকলে আজিও দলৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰিছে, দলৰ প্ৰতি সদায় নিষ্ঠা সহকাৰে লাগি আছে, সেইসকল আমাৰ নিষ্ঠাৱান কৰ্মী কোনোদিনে এৰি দিব নালাগিব, পাহৰিব নালাগিব, সকলোৱে চিন্তা কৰিব লাগিব। গতিকে বুথৰ সভাপতি পাব লাগিব, যিহেতু 97 97টা হৈ গ'ল, মাত্ৰ আৰু 3টা এপ্ৰিললৈ আৰু এতিয়া মাৰ্চ এপ্ৰিল 2 মাহ নহয় জানো। গতিকে এইখিনিতে আমি এতিয়াহে আমি উপলব্ধি কৰিব পাৰিম। মই তাত গৈ পিনি আৰু দুটামান কথা মই শিকিলোঁ যে এই মোবাইল ফোনৰ কথাটো কৈছে আৰু বুথৰ এনেকুৱা বুথত আছে আপোনালোকে যে গতিকে সেইখিনিও বুদ্ধি কৰিবলৈ কৈছে আপোনালোক নতুনকৈ এখন কমিটি তাত গঠন কৰিব লাগিব। আমাৰ সভাই আমাৰ ৰাষ্ট্ৰখন ডাঙৰীয়াও গৈছিলে, গতিকে আমাৰ যিখিনি অসুবিধা আমি আমাৰ যদি আমাৰ ধৰক মন্ত্ৰীপাত যদি আমাৰ সীমিত সংখ্যক হয় তেতিয়াহ'লে তাৰ